হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু আছামিজ চেনেল প্ৰাণদীপ বন্ধুসকল যিহেতু কমিউনিটি টেবত মই কৈছিলোঁ আপোনালোকক সুধিছিলোঁ যে কাট অফ মাৰ্কছৰ ওপৰত ভিডিঅ' বনাম নেকি আৰু আপোনালোকে সঁহাৰি জনাইছে গতিকে মই ভিডিঅ'টো বনালোঁ এতিয়া বন্ধুসকল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট এটা কৰি লওঁ যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বন্ধুসকল যিহেতু আমি আজি আলোচনা কৰিবলগীয়া প্ৰথম বিষয়টো হৈছে কাট অফ মাৰ্কছ তাৰোপৰি আমি প্ৰভিজনেল লিষ্টৰ ওপৰতো আলোচনা কৰিম তাৰোপৰি মানে DEE ফালৰ পৰা উইথড্ৰ নটিচ আহিবনে নাই সেইটোৰ ওপৰতো অলপ আলোচনা কৰিম বন্ধুসকল প্ৰথম আমি আলোচনা কৰি লওঁ যে DEE ফালৰ পৰা নেক্সট প্ৰভিজনেল লিষ্ট আহিব নে ফাইনেল মেৰিট লিষ্ট আহিব কথা হ'ল কি যিহেতু মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে যেতিয়ালৈকে মানে ডিষ্ট্ৰিক্টবোৰত সেম ক্যান্ডিডেট থাকিব তেতিয়ালৈকে প্ৰভিজনেল লিষ্ট ওলাই থাকিব কিন্তু এটা কথা হ'ল কি যেহেতু ডিস্ট্ৰিক্টবোৰত কাট অফ মাৰ্কছটো কমিবলৈ আৰম্ভ কৰিছে সেই কাৰণে কি হৈছে ইজনৰ পিছত সিজনৰ মানে নামবোৰ মানে সেম ডিস্ট্ৰিক্টত বেলেগ বেলেগ ডিস্ট্ৰিক্টত আকৌ একেজন মানুহৰ নামে আহিবলৈ লৈছে গতিকে এনে কৰি থাকিলে অকল প্ৰভিজনেল লিষ্টে ওলাই থাকিব যেটো কাট অফ মাৰ্কছ আৰু কমি আছে আৰু কমিব গতিকে এবাৰ কি হ'ব DEE 6 প্ৰভিজনেল লিষ্ট আউট কৰিব আউট কৰাৰ পিছত তেওঁলোকে নেক্সট মানে মই যেটো ভাবিছো বা মই জনামতে যে তেওঁলোকে কি কৰিব নেক্সটত 6ৰ পিছত তেওঁলোকে পুনৰ আৰু প্ৰভিজনেল লিষ্ট হয়তো নুলিয়াব হয়তো আৰু এখনমান ওলাব পাৰে 6ৰ পিছতো কিন্তু মোৰ মতে 6ৰ পিছত আৰু প্ৰভিজনেল লিষ্ট নুলাব কাৰণ সময়ো খুব কম আছে গতিকে 6 প্ৰভিজনেল লিষ্টৰ পিছত তেওঁলোকে কি কৰিব ডাইৰেক্টলি ফোন কল কৰি যিসকল ক্যান্ডিডেটৰ দুখন তিনিখন ডিস্ট্ৰিক্টৰ নাম থাকিব 6 ওলোৱাৰ পিছত তেওঁলোকক কি কৰিব ডাইৰেক্টলি ফোন কৰিব নহলে এটা নিৰ্দিষ্ট সময় দিব যেটো সময়ৰ ভিতৰত তেওঁলোকক ডিস্ট্ৰিক্ট এখন সিলেক্ট কৰিবলৈ দিব আৰু যদি তেওঁলোক সেই ডিস্ট্ৰিক্ট সিলেকশন কৰিবলৈ ধৰ অসমৰ্থ হয় বা সাৰ্ভাৰ প্ৰবলেমৰ কাৰণে বা কিবা প্ৰবলেমৰ কাৰণে তেতিয়া তেওঁলোকক ডাইৰেক্ট ফোন কলৰ যোগেদি তেওঁলোকক সুধিব যে ফাইনেল আপোনালোকক কোনখন ডিস্ট্ৰিক্টত মানে সিলেক্ট কৰিম হেতু সুধিব আৰু সুধাৰ লগে লগে তেওঁলোকে যিখন ডিস্ট্ৰিক্টৰ কথা ক'ব সেইখন ডিস্ট্ৰিক্টতে তেওঁলোকক ৰাখি দিব বাকিখন ডিস্ট্ৰিক্টত এটা পোষ্ট খালি হৈ যাব এটা কথা হ'ল কি যদি DEE ফালৰ পৰা 6 প্ৰভিজনেল লিষ্ট ওলোৱাৰ পিছত ফাইনেল লিষ্ট ওলাই তাৰ আগত যদি হাই স্কুলৰ ফাইনেল লিষ্ট নোলায় তেতিয়া হলে প্ৰবলেমটো ক'ত সমস্যাটো এইখিনিতে হ'ব যে DEE ফালৰ পৰা যদি আগতে ফাইনেল লিষ্ট আহি যায় আৰু হাই স্কুলৰ যদি DEE পাছত ওলাই তেতিয়া হলে কিছুমান পোষ্ট এনেই খালি হৈ ৰৈ যাব হেতু প্ৰথম কথা এতিয়া আমাৰ মেইন কথা হ'ল যে DSE অৰ্থাৎ হাই স্কুলৰ ফালৰ পৰা মানে হাই স্কুলৰ ফাইনেল মেৰিট লিষ্টখন অতি সোনকালে ওলাব লাগে আৰু হেতু আমি দেখিছো যে DSE ফালৰ পৰা কি কৰিছে জোৰদাৰ কাম চলাইছে যে কেনেকৈ তেওঁলোকে প্ৰভিজনেল লিষ্টখন সোনকালে ফাইনেল লিষ্টখন কেনেকৈ সোনকালে প্ৰকাশ কৰে সেই কাৰণে তেওঁলোকে অষ্টমখন মেধা তালিকাও প্ৰকাশ কৰি দিলে যোৱাকালি সেইখন ওলাই গ'ল আৰু এতিয়া তেওঁলোকে চিন্তা কৰি আছে হয়তো আজি ৰাতি নহলে কাইলৈ ৰাতি 12 বজাত ফাইনেল মেৰিট লিষ্টখন হাই স্কুলৰ আহি যাব কিয়নো তেওঁলোকে ডিস্ট্ৰিক্ট সিলেকশনৰ কাৰণে সময় খুব কম দিছে আজি 10টা বজাত যেহেতু ডিস্ট্ৰিক্ট সিলেকশনৰ সময়টো শেষ হৈ গ'ল গতিকে তেওঁলোকে হয়তো আজি বা কাইলৈ ভিতৰত যদি তেওঁলোকে ভাবি আছে যে আৰু এখন প্ৰভিজনেল লিষ্ট উলিয়াব তেতিয়া হলে আজি ৰাতি 12 বজাৰ ভিতৰত নহলে কাইলৈ ৰাতি 12টা ভিতৰত প্ৰভিজনেল লিষ্টখন ওলাই যাব আৰু যদি নহয় তেতিয়া হলে কিন্তু ফাইনেল লিষ্টখন কাইলৈ বা পৰহিলৈ ভিতৰত আহি যাব কাৰণ তেওঁলোকৰ হাতত সময় কমি আহিছে কাৰণ ফেব্ৰুৱাৰী মাহৰ ভিতৰত যেহেতু মন্ত্ৰী মহোদয়ে কোৱা মতে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এপইন্টমেন্ট দিব গতিকে তেওঁলোকে হয়তো যদিহে তেওঁলোকে প্ৰভিজনেল লিষ্ট প্ৰকাশ নকৰে তেতিয়া হলে কাইলৈ বা পৰহিলৈ ভিতৰত ফাইনেল লিষ্টখন আহি যাব তাৰ পিছৰ কথা হ'ল যে যদি হাই স্কুলৰ ফাইনেল লিষ্টখন আহি যায় তাৰ পিছতে DEE ফালৰ পৰা উইথড্ৰ নটিচ আহিব নেকি উইথড্ৰ মানে আপোনালোকে বুজি পাইছে যেহেতু SSC কেইদিনমানৰ আগত উইথড্ৰ নটিচ এখন দিছিল তাৰ মতে কি হৈছিল এটা লিংক দিছিল যিটো লিংকত গৈ যিসকল ক্যান্ডিডেটে বেলেগ পোষ্টত তেওঁলোকৰ নাম আহিবলৈ সক্ষম হৈছিল তেওঁলোকে SSCৰ পোষ্টটো উইথড্ৰ কৰিব পাৰিছিল ঠিক একেদৰে DEE ফালৰ পৰাও তেনেকুৱা এটা উইথড্ৰ নটিচ আহিব বুলি আমি আশা কৰি আছো এতিয়াও যেহেতু DEE ফালৰ পৰা এতিয়ালৈকে প্ৰভিজনেল লিষ্টে ওলাই আছে সেই কাৰণে আমি আশা কৰিছো গতিকে যদি DEE ফালৰ পৰা সেই উইথড্ৰ নটিচখন আহি যায় তেতিয়া হলে আমাৰ সুবিধা ক'ত হেতু কথা হ'ল যদি DEE ফালৰ পৰা উইথড্ৰ নটিচখন আহে তেতিয়া হলে যিসকল ক্যান্ডিডেটে যদি হাই স্কুলৰ প্ৰভিজনেল ফাইনেল লিষ্টখন ওলাই যায় ফাইনেল লিষ্টত যিসকল ক্যান্ডিডেট মানে পাই যায় তেওঁলোকে যদি LP বা UPত পাই থৈছিলে তেতিয়া হলে তেওঁলোকক উইথড্ৰ সিস্টেমটো দিলে নিশ্চয় তেওঁলোকে উইথড্ৰ কৰিব কাৰণ তেওঁলোকেটো অলৰেডি এটা পোষ্ট পাই গ'ল
আৰু এইটো কথা মই সেই কেণ্ডিডেটসকলক কৈ থওঁ, যদি উইথড্ৰ ছিষ্টেমটো দিয়ে, নিদিলেতো কোনো কথা নাই, কিন্তু যদি দিয়ে তেতিয়াহ'লে কি কৰিব লাগে, সেই হাইস্কুলত যিসকলে পাই যাব তেওঁলোকে নিশ্চয়কৈ মানে DWE ফালৰ পৰা যিকেইটা পোষ্টত তেওঁলোকৰ নাম আছিলে তেওঁলোকে সেইকেইটা উইথড্ৰ কৰি লয় যেন, কাৰণ উইথড্ৰ কৰিলেহে পোষ্টটো খালী হ'ব, কাৰণ DWE নিজেইটো উলিয়াই দিব নোৱাৰিব। গতিকে সেই যেতিয়া উইথড্ৰ হৈ যাব তেতিয়া কি হৈ যাব, কাট অফ মাৰ্কছটো মানে DWE পোষ্ট খালী হৈ যাব ন, তেতিয়া খালী হৈ যোৱাৰ লগে লগে কি হ'ব, কাট অফ মাৰ্কছটো কমি গুচি আহিব। এতিয়া আমি যিহেতু দেখিছোঁ যে বহু ডিষ্ট্ৰিক্টত আগত তুলনাত আমি যিখন থাৰ্ড প্ৰভিজনেল লিষ্ট দেখিছিলোঁ, থাৰ্ড প্ৰভিজনেল লিষ্ট দেখাৰ লগে লগে চবৰে চকু কপালত উঠিছিল যে কি হৈছে, সদায় মাৰ্কছ মানে কাট অফ মাৰ্কছ কমে, কিন্তু এইবাৰ কি হৈছে বাঢ়িছে। গতিকে এনেকুৱা ধৰণৰ কিয় হ'ল, তেনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আমাক সুধিছিল, কিন্তু সেইটো মই আপোনালোকক তেতিয়া ভিডিঅ'ত কৈছিলোঁ। বাৰু যি কি নহওক, এতিয়া আমি দেখিছিলোঁ ফিফ্থ প্ৰভিজনেল লিষ্টত কি হৈছে, কাট অফ মাৰ্কছ প্ৰায়বোৰ ডিষ্ট্ৰিক্টতে কমিছে, কোনো কোনো ডিষ্ট্ৰিক্টত এতিয়ালৈকে কমা নাই। কিন্তু যদিহে উইথড্ৰ ছিষ্টেমটো দি দিয়ে তেতিয়াহ'লে মই ভবামতে যে বহুখিনি কাট অফ মাৰ্কছ নামি আহিব প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে। কিছুমান ডিষ্ট্ৰিক্টত 190 190লৈকে নামাৰো সম্ভাৱনা পূৰা আছে। মানে আপোনালোকে হয়তো ভাবিব যে মই মিছা কৈছোঁ, কিন্তু মিছা কোৱা নাই। আপোনালোকে নিজে চাব ডিষ্ট্ৰিক্টবোৰ, আপোনালোকৰ ছেইম কেণ্ডিডেট গোৱালপাৰাই হওক, বৰপেটা হওক, দুইখন জিলাতে চাওক, ডিব্ৰুগড় হওক, শিৱসাগৰ হওক বা ডিব্ৰুগড় হওক, যোৰহাট হওক, চাওক ছেইম কেণ্ডিডেট আছে, সোমাই আছে। মানে একেখিনি কেণ্ডিডেট দুখন তিনিখনত এতিয়াও সোমাই আছে। গতিকে সেই কেণ্ডিডেটখিনি কোনোবা এখনততো ফাইনেল হ'ব লাগিব, এখনত ফাইনেল হ'লে এখনততো কমিবই লাগিব। গতিকে তেনেকৈ ধৰণে কি হৈছে, কোনোবা ডিষ্ট্ৰিক্টত হয়তো কাট অফ মাৰ্কছ বাঢ়ি যাব আৰু কোনোবা ডিষ্ট্ৰিক্টত কমি যাব। তেনেকৈ হ'লেও লাষ্টলৈকে কি হ'ব, কাট অফ মাৰ্কছটো প্ৰায়বোৰ ডিষ্ট্ৰিক্টতে কমাৰ সম্পূৰ্ণ মানে এটা প্ৰবেবিলিটি আছে, মানে সম্ভাৱনা আছে। মানে কমাৰটো কমিবই বাৰু, 6ত কি হ'ব, বহু ডিষ্ট্ৰিক্টত 190 192লৈও নমাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এতিয়া কথা হ'ল কি, মোক সকলোৱে কমেণ্ট ছেকশ্যনত জনাই থাকে যে ছাৰ মোৰ ইমান আছে, মই পামনে। আচলতে মই সেইটো কথা কৈ দিব নোৱাৰোঁ, যদিও মোৰ যিখিনি ষ্টাডি কৰোঁ সেই ষ্টাডিখিনিৰ পৰা আপোনালোকক জনাওঁ যে আপোনালোকে পাব লাগে। তেনেকৈ মোক বহুতে মেছেজো কৰিছে, ছাৰ আপুনি কোৱা ধৰণে মই এইখন ডিষ্ট্ৰিক্টত নামটো পাবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকে এতিয়াও নিশ্চিন্ত হৈ থাকক যে যিহেতু এতিয়ালৈকে ফাইনেল লিষ্ট ওলোৱা নাই, গতিকে ফাইনেল লিষ্টতহে আপোনালোকৰ নাম নাথাকিলে আপোনালোকে তেতিয়াহে টেনশ্যন ল'বলগীয়া। কাৰণ কিছুমানে এতিয়াও বহুত টেনশ্যন লৈ আছে যে 0. কিমান ছামথিঙৰ কাৰণে পোৱা নাই বা পইণ্ট ছামথিঙৰ কাৰণে পোৱা নাই। গতিকে এইখিনি টেনশ্যন ইমান ল'ব নলগীয়া দৰকাৰ নাই, কাৰণ যেতিয়ালৈকে ফাইনেল লিষ্ট নোলায় আৰু যদি DWE ফালৰ পৰা উইথড্ৰ ন'টিছ আহি যায় তেতিয়ালৈকে আপোনালোকৰতো এটা ভাল খবৰেই আছে, ভাল খবৰেই হ'ব। নেক্সট মই SSCৰ কথা অলপ আহোঁ। SSC বহুত কেণ্ডিডেটে মোক মানে সুধি আছে, কুৱেশ্যন কৰি আছে যে ছাৰ আপুনি SSCৰ কথা কওক, SSCৰ কথা কওক। আচলতে SSCৰ কথা মই এইটো কাৰণেই কোৱা নাই যে SSC কেণ্ডিডেটসকলৰ আৰু ভাল খবৰ আছে, কাৰণ তেওঁলোকৰ যদিহে DSCৰ প্ৰথমে ফাইনেল লিষ্ট উলিয়াই দিলে, তাৰপিছত DWE ফাইনেল লিষ্ট উলিয়ালে, আৰু DWE ফাইনেল লিষ্ট উলিওৱাৰ পিছত SSCয়ে যদি পুনৰ উইথড্ৰ ন'টিছৰ কথা দিয়ে, তেতিয়া কি হ'ব, SSCত যেতিয়া পুনৰ আহি যাব সেই ন'টিছখন, তেতিয়া DWEত যিসকলে অলৰেডি পাই গ'ল তেওঁলোকেতো নিশ্চয় কি কৰিব, উইথড্ৰ কৰিব পোষ্টটো, কাৰণ তেওঁলোকে অলৰেডি ফাইনেল লিষ্টত সোমাই গ'ল। এতিয়ালৈকে কৰা নাছিল কিছুমানে, কিয়, তেওঁলোক যিহেতু ফাইনেল লিষ্টত সোমোৱা নাই। গতিকে DWE ফাইনেল লিষ্টখন ওলোৱাৰ পিছত যদি SSCৰ ফ'ৰ্থ বা ফাইনেল লিষ্ট আহে, তেতিয়াহ'লে কি হ'ব, তেওঁলোকৰ সুবিধা হ'ব। তথাপিও তেওঁলোকে আশা কৰি আছে যে তেওঁলোকৰ ফ'ৰ্থ প্ৰভিজনেল লিষ্টখন আহক। ময়ো জনামতে কাইলৈ বা পৰহিলৈ তেওঁলোকৰো ফ'ৰ্থ প্ৰভিজনেল লিষ্টখন আহি যাব। গতিকে ইমানখিনি চিন্তা কৰি থাকিব নালাগে। বন্ধুসকল, এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত ক'বলগীয়া কথা। কাট অফ মাৰ্কছৰ কথা মই আপোনালোকক জনায়ে আছোঁ, কিমাননো কম, একেখিনি কথাই। কাট অফ মাৰ্কছ কমিবই, চিয়'ৰ কমিব। আপোনালোক নিশ্চিন্ত হৈ থাকক, জাষ্ট আপোনালোকে ৱেইট কৰক ছিক্স প্ৰভিজনেল লিষ্টৰ কাৰণে। তাৰপিছত SSC মানে কেণ্ডিডেটসকলক কৈছোঁ যে আপোনালোকে ধৈৰ্য ধৰক, যে আপোনালোকৰ লিষ্ট অহা নাই হয়, কিন্তু আপোনালোকৰ ভাল খবৰ আহি আছে। গতিকে আপোনালোকে ইমান টেনশ্যন লৈ নাথাকিব। বন্ধুসকল, এয়াই আছিল আজি ভিডিঅ'টোৰ মূল কথাখিনি। গতিকে যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আপোনালোকৰ ভাল হওক তাৰে কামনাৰে আজিলৈ আহোঁ, ইমানেই। ধন্যবাদ।